স্বাগতম জনাইছোঁ ইউটিউব চেনেল হিতেন হাজৰিকাৰ অন্য এটা ভিডিঅ'লৈ। আজি মই উপস্থিত হৈছোঁ সেই গোলাঘাটৰ ঢেকিয়ালৰ বিশেষ এজন অভিনেতা শ্ৰীমন্ত মাধৱ দত্তৰ সৈতে। দাদা স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠানলৈ। হয়, ধন্যবাদ। দাদা প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সম্পূৰ্ণ নাম আৰু আপোনাৰ ঘৰ কোন জেগাত? মোৰ সম্পূৰ্ণ নাম হৈছে শ্ৰীমন্ত মাধৱ দত্ত। হয়। মোৰ ঘৰ গোলাঘাট জিলাৰ ঢেকিয়ালৰ এলেংমুৰীয়া গাঁৱত। শ্ৰীমন্ত জানিব বিচাৰিছোঁ আপোনাৰ ঘৰত কোন কোন আছে? কোন কোন মানে মোৰ ঘৰত মোৰ পৰিয়াল বুলিলে মোৰ পত্নী আৰু এজনী ছোৱালী। পত্নী অভিনয়ৰ লগতে জড়িত। তেওঁ নৃত্য প্ৰতিশী আছিলে বায়ুমান থিয়েটাৰৰ। তাৰপিছতে মোৰ ছোৱালীজনী 5 বছৰীয়া জীয়া। আপুনি ভ্ৰাম্যমান জগতলৈ কেতিয়া আহিল আৰু কেনেকৈ আহিল? ভ্ৰাম্যমান জগতলৈ কেনেকৈ আহিলে বুলি ক'বলৈ হ'লে মই মানে প্ৰথমতে ষ্টেজ ফিল্ম এণ্ড এপ্লাইড এক্টিঙৰ কোৰ্চ কৰিছিলোঁ গুৱাহাটী জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' কাহিলীপাৰা। তাত অভিনয় প্ৰশিক্ষণ লৈ তাৰপৰা ওলাই মই তেতিয়া টিভি দূৰদৰ্শনৰ মানে কামবোৰ কৰি আছিলোঁ। কমিশ্যনৰ কামবোৰ খুব কৰিছিলোঁ তেতিয়া। তাৰ মাজে মাজে নাটক কৰিছিলোঁ বা গোষ্ঠীৰ লগত। আমাৰ মানে গুৰু হীতেন হাজৰিকা ছাৰৰ তত্ত্বাৱধানত আমি নাটক কৰি আছিলোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বাহিৰতো গৈছিলোঁ। তাৰপিছত তেনেকৈ নাটক কৰি চিৰিয়েল কৰি থকাৰ পাছতেই মই 2003-04 বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে অসমৰ আগশাৰীৰ নাট্যদল হেঙুল থিয়েটাৰত অভিনয়ৰ বাবে আমন্ত্ৰণ পাওঁ। সেয়াই মোৰ প্ৰথম যাত্ৰা ভ্ৰাম্যমানত। তাৰপৰা একাদিক্ৰমে আজিলৈকে প্ৰায় 16-17টা বৰ্ষ মই ভ্ৰাম্যমানত অতিবাহিত কৰিছোঁ। ইতিমধ্যে 15টা বৰ্ষ আচলতে ভালকৈ অতিক্ৰম কৰিলোঁ। 16 নম্বৰ বৰ্ষটো এনেই গ'ল। আকৌ অহা বৰ্ষৰ পৰা আৰম্ভ হ'ল। 16 বছৰীয়া অভিনয় যাত্ৰা কেনেকুৱা লাগে আচলতে ভ্ৰাম্যমানত কাম কৰি? ভাল লাগে আৰু বহুত কষ্ট আছে, ত্যাগ আছে। তুমি আজি 16টা বছৰ মই অসমৰ দিহিঙে দিপাঙে ঘূৰি ফুৰিছোঁ। তেনেকৈ প্ৰায় আমাৰ লগৰ শিল্পীসকলেও ভ্ৰাম্যমানত যিসকল জড়িত শিল্পী কলা কুশলী সকলোৱে তেনেকৈ ঘৰ দুৱাৰ ত্যাগ কৰি 9টা মাহৰ কাৰণে আমি অসমৰ ইমূৰে সিমূৰে ঘূৰি ফুৰোঁ। এইটো মানে এটা কথা এক প্ৰকাৰে ভাবিবলৈ গ'লে বৰ দুখৰ কথা। মানে একো নোপোৱা, পৰিয়াল নোপোৱা, বিহু নোপোৱা, বিয়া নোপোৱা, কোনোবা ঢুকালে নোপোৱা, ত্যাগ আৰু বহুত কষ্ট হয় তেতিয়া। মানে আৰু এটা ভাল লাগে কি হয়, এই মানুহখিনি মৰম পায় যে মানুহখিনি সাংঘাতিক মৰম কৰে শিল্পীক। অসমত শিল্পীক মানে বৰ আদৰ, বৰ মৰম কৰে আৰু সেই মানুহৰ মৰম চেনেহৰ মাজতে আচলতে শিল্পীসকলে কাম কৰি থাকে। আৰু মানে সেয়াই উৎসাহ আৰু আমি সেই কাম কৰাৰ বিনিময়তে আমি পৰিয়াল চলাওঁ। ষ্টেজ আৰু কেমেৰাৰ সন্মুখ পাৰ্থক্য আপুনি কি বুলি ভাবে? ষ্টেজত অভিনয়টো কি হয়, ডাইৰেক্ট কানেকশ্যন হৈ থাকে অডিয়েঞ্চৰ লগত। গতিকে তাত ৰিটেকৰ ব্যৱস্থা নাথাকে। গতিকে যদি শুদ্ধ হ'লেতো ভাল। মানে এনেকুৱা হয় ষ্টেজত যদি কিবা এটা ভুল হৈ যায় সেইটো কাৰেকশ্যনৰ ব্যৱস্থা নাথাকে, একেবাৰে নাথাকে কাৰেকশ্যনৰ ব্যৱস্থা। আৰু মানে তুমি অন স্পট মানে তোমাৰ যদি ভুল হৈছে তুমি তেতিয়া ৰিয়েকশ্যনটো কিন্তু লগালগ পাই যায়। অডিয়েঞ্চে তোমাক কিলি পাই দিব। শ্ৰীমান দাদা যদি এই সময়ত সম্ভৱ হয় আবাহন থিয়েটাৰৰ যিকোনো এটা সংলাপ শুনিব বিচাৰিম আপোনাৰ মুখেৰে। আচলতে কি হয়, দিন বাগৰাৰ লগে লগে আৰু চৰ্চাত নাথাকে যে ডাইলগবোৰ পাহৰি যোৱা হয়। মই অকণমান গুণগুণাই দিছোঁ। নাটকৰ নিচিনাটো কেতিয়াও নহয় বাৰু। কামত নহা মাতাল চব, তহঁতৰ বছ আহি পোৱাহি নাই, তহঁতে বটলবোৰ চফা কৰিবলৈ আৰম্ভ কৰিয়েই দিলি। উঠ বুলি কৈছোঁ, উঠ। তহঁতৰ অলপ ষ্টেণ্ডাৰ্ড নাই নহয়। শিকিবি কেনেকৈ ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি মাল খাব লাগে, সেই কথা মোৰ পৰা তহঁতে শিকিবি। চকী দে বুলি কৈছোঁ, চকী দে। থেংক ইউ দে মাল দে। বটলত নহয়, বটলৰ পৰা গিলাচত ঢালি দে। মই সদায় গিলাচতহে মাল খাওঁ, বটলত নহয়। গিলাচত খালে কি হয় জান? এই চকু চৰহা কিছুমানে যদি সোধে কি খাইছ বুলি, তেতিয়াহ'লে সিহঁতক চিধাই কৈ দিব পাৰি, লাল চাহ খাইছোঁ। ইয়াকে কয় ষ্টেণ্ডাৰ্ড। কি কয়? ষ্টেণ্ডাৰ্ড।
আবাহন থিয়েটাৰত কাম কৰিছিলে আপুনি প্ৰস্তুতিবাৰ সৈতে এটা খুব দীঘলীয়া যাত্ৰা কেনেকুৱা লাগিছিল আপোনাৰ? খুব ভাল লাগিছিলে। আচলতে কি হয়, ভাল মানুহৰ লগত কাম কৰি ভালেই লাগে। ইমান ডাঙৰ অভিনেত্ৰী, ইমান ভাল অভিনয় কৰে আৰু এনেও বাস্তৱ জীৱনতো খুব ভাল। আৰু তেনেকুৱা মানে সহপাঠী লগ পালে, সংগী লগ পালেতো কাম কৰি ভালেই লাগে, খুবেই ভাল লাগে। সীমান্ততে বহুতখিনি কথা গম পালোঁ। ইয়াৰ মাজতে জানিব বিচাৰিছোঁ আপুনি ভ্ৰাম্যমাণৰ পৰা VCD নে VCDৰ পৰা ভ্ৰাম্যমাণলৈ আহিছে, সেইখিনি কথা অলপ যদি বুজাই কয়। মই ভ্ৰাম্যমাণৰ পৰাহে VCD আহিছোঁ আচলতে। VCDৰ পৰা ভ্ৰাম্যমাণলৈ যোৱা নাই। আমি প্ৰথম আৰম্ভ কৰিছোঁ ভ্ৰাম্যমাণ আৰু শিকিছোঁ নাটক, তাৰপিছত ভ্ৰাম্যমাণ, তাৰপিছতে VCD, চিনেমা, চিৰিয়েল এইবোৰ। কিন্তু এটা কথা, মই পঢ়ি থাকোঁতে চিৰিয়েল কৰিছিলোঁ দূৰদৰ্শনত। যিহেতু 2020 বৰ্ষটো খুব আমাৰ বাবে ভালদৰে নগ'ল। প্ৰথম আন্দোলন, তাৰপিছত এতিয়া COVID-19 আৰু লকডাউন, আৰু আপুনি সম্পূৰ্ণ লকডাউন সময়খিনি কেনেকৈ পাৰ কৰিলে? যিহেতু সেই সময়ত ভ্ৰাম্যমাণো বন্ধ হৈ গ'ল, কেনেদৰে পাৰ কৰিলে আপুনি? আচলতে বৰ কঠিন আমাৰ কাৰণে লকডাউনৰ সময়খিনি পাৰ কৰাটো। গোটেই স্তব্ধ হৈ গৈছে গোটেই পৃথিৱী, আৰু আমি তাৰ ব্যতিক্ৰম নহয়। আমাৰ অসমতো তাৰ প্ৰভাৱ হৈ পৰিলে। গতিকে তাৰ আধাতে আমি যোৱা বৰ্ষ ভ্ৰাম্যমাণ শেষ কৰিবলগীয়া হ'ল। তাৰপিছত ঘৰলৈ গুচি আহিলোঁ। আহি ঘৰৰ পৰা ওলাব নোৱাৰা পৰিৱেশ এটা আহিল। কি কৰিম কি নকৰিম সময় নাযায় নোপোৱাই। সেইধৰণে মই তেতিয়া ব্যস্ত, নিজৰ সাধনাটোতো লাগিবই। গতিকে মই সেই লকডাউনৰ সময়তে বহুত কবিতা পাঠ কৰিলোঁ, ব্যস্ত হৈ থাকিবলৈ দেই। নহ'লে মই মানে কি কৰিম কি নকৰিম পাগল হৈ গৈছিলোঁ। ক'লৈকো যাব নোৱাৰি, কাৰো ঘৰলৈ যাব নোৱাৰি, কাকো মাতিব নোৱাৰি, মানে হেৰি কৰিব নোৱাৰি। কি কৰিব, সময়টো যাব লাগিব বা কিবা এটা ভাল কামত ব্যস্ত, সময়খিনি পাৰ কৰিব লাগিব। গতিকে মই সেই কৃষি কৰ্ম কৰি পেলাই সময়বোৰ পাৰ কৰিছিলোঁ। জনপ্ৰিয় হৈছিল এখন জ্যোতিষপী ভকত, আৰু তাৰ এটা খুব ধুনীয়া ডাইলগ আছিলে, আৰু যদি সম্ভৱ হয় এই মুহূৰ্তত শুনিব বিচাৰিম। তাৰমানে গিৰিয়েক ঘৈণীয়েকৰ কথোপকথন হৈ থাকে। ঘৈণীয়েকে কয় যে আপুনি যে লোকৰ কাৰণে ইমান কাম কৰি থাকে, নিজৰ কাম কৰিবলৈ সময় নাই। আপোনাৰ বিপদত সেইবোৰ মানুহে আপোনাক লগ দিবনে, আহিবনে? তেতিয়া মই কওঁ যে সেই লগ কিয় নাপাম, পাম। কিয় নাহিব তেওঁলোক? আহিব। এই ভকত মৰিলে মোক শুৱে বাৱে, মানুহেই মানুহ হ'ব, বুজিছ অভিনেত্ৰী? চিন্তাই নকৰিবি, মানুহেই মানুহ হ'ব। পাছত কিন্তু লাষ্ট টাইমত যেতিয়া মই মৰোঁ, তেতিয়া মোৰ কাষত কোনো নাই। বৰ্তমান আপুনি কেনেকুৱা ধৰণৰ কামত ব্যস্ত হৈ আছে? এতিয়া মানে বৰ্তমান মই এই লকডাউনৰ পাছত এতিয়া মই গুৱাহাটীতে কাম কৰি আছোঁ। এখন মেগা ধাৰাবাহিক, মেগা চিৰিয়েল মই অভিনেত্ৰী বুলি। প্ৰথমতে এতিয়া 100টা এপিছডৰ শ্বুটিং হ'ব। মই আৰম্ভ হৈছে, আমাৰ 1 সপ্তাহমান গৈছে কাম। বিহু বুলি ছুটি হৈছে, আকৌ বিহু পাছৰ পৰা পূৰ্ণোদ্যমে কাম চলিব। অসমৰ বিভিন্ন ঠাইৰ মানে বৰ ভাল ভাল নাম জ্বলা শিল্পী আছে। শিল্পী খুবেই ভাল হ'ব বুলি আশা কৰিছোঁ। কাহিনীটো খুব ভাল। মই অভিনেত্ৰী নাটক এখন আছিলে ৰাষ্ট্ৰীয় থিয়েটাৰত। সেই নাটকখনৰ আধাৰতে এইখন চিৰিয়েল মানে স্ক্ৰিপ্ট লিখিছে অভিজিত ভট্টাচাৰ্যই, আৰু অভিনয় কৰিছে নাম ভূমিকা প্ৰস্তুতি পৰাশৰ, মই, সঞ্জীৱ শৰ্মা, ভৱেশ বৰুৱা থাকিব, জয়ন্ত দাস থাকিব, হিৰণ্য ডেকা থাকিব, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানুহ থাকিব। বৰ ভাল ভাল অভিনেত্ৰী থাকিব, আৰু চিৰিয়েলখন খুবেই ভাল হ'ব বুলি মোৰ বিশ্বাস। ধন্যবাদ জনাইছোঁ বহুত বেছি ব্যস্ততাৰ মাজতো সময় দিয়াৰ বাবে। হয়, ধন্যবাদ। তোমাকো ধন্যবাদ জনালোঁ। ধন্যবাদ আটাইলৈকে। আকৌ পুনৰবাৰ ভোগালী বিহুৰ হিয়া ভৰা শুভকামনা জনালোঁ। আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰিব ইউটিউব চেনেল হিতেন হাজৰিকা।